কঁঠালৰ ছিজন সেইকাৰণে কঁঠাল গুটিৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ মই আজি। কঁঠাল গুটিখিনি মই বাকলি নুগুচোৱাকৈ ভাজি লৈছোঁ। শুকানকৈ ভাজিছোঁ, তেল দিয়া নাই। সিজি গৈছে, দেখিছে, মই দেখাই দিছোঁ, সিজি গৈছে। তেনেকুৱালৈকে মই ভাজি লৈছোঁ কঁঠাল গুটিকেইটা। ভাজি লৈ মই বাকলিকেইটা গুচাই ল'লোঁ। এতিয়া মই কেৰাহীত অকণমান তেল দিলোঁ। তেল দি তাতে আদা নহৰু আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ মই ভাজি লৈছোঁ। এতিয়া ইয়াৰ পিছতে মই কঁঠাল গুটিকেইটা বাকলি গুচাই আদা নহৰু পিঁয়াজ একেলগে মিক্সিত মাৰি ল'ম গোটেইকেইটা। আৰু ইয়াতে মই অকণমান 1 চামুচ দিছোঁ জিৰা ধনিয়া, ভাজি লোৱা জিৰা ধনিয়া দিছোঁ, জালুকৰ গুড়ি, নিমখ, সকলোখিনি মই মিক্সিতেই দি দিম। জিৰা ধনিয়াকেইটা মোৰ কেঁচা নহয়, ভাজি লোৱা জিৰা ধনিয়া, সেইকাৰণে ভাজি লোৱা নাছিলোঁ। এয়া জিৰা ধনিয়াখিনি মই ইয়াতে দি দিছোঁ, একেলগে দি দিম। নিমখ সিমানখিনিয়ে দিছোঁ, জলকীয়াটো ব্যৱহাৰ কৰা নাই। জলকীয়া দিব পাৰে, অকণমান জ্বলা হ'লে খাই ভালো লাগে, কিন্তু মই জ্বলা দিয়া নাই, যিহেতু মোৰ ল'ৰাটোৱে জ্বলা খাব নোৱাৰে। আমি যিটো খাওঁ তাকো সেয়াই খুৱাওঁ। অকণমান জালুকৰ গুড়ি দিছোঁ, দি মই এতিয়া মিক্সিত মাৰি ল'ম গোটেইখিনি। মাৰি মই এতিয়া এফালে কেৰাহী গৰম কৰি লৈছোঁ, তাতে মই এতিয়া মাছ কেইপিচ ভাজি ল'ম। তাৰ মাজতেই দেখালোঁ, এতিয়া যিহেতু বাৰিষা ছিজন আৰম্ভ হৈছে, মাছৰ ছিজন, চেপাত জালত লগা মাছ, মই এয়া আনিলোঁ আজি চেপাত লগা মাছ, সৰু সৰু মাছ, ইমান ধুনীয়া মাছ কেইজনী। এটা মস্ত গৰৈ মাছো আনিছোঁ, ভাঙোন মাছ কেইটামানো আনিছোঁ, আৰু বাকী এইকেইটা সৰু সৰু মাছ, চেপাৰ মাছ। এইকেইটা মাছ গৰমে গৰমে ভাজি খাই খুবেই ভাল লাগে। মোৰ মানুহজনীও খাই খুব ভাল পায়, সেইকাৰণে লৰালৰিকৈ মাছকেইটাও বাছি ল'লোঁ। আৰু এফালে মই কেৰাহী গৰম কৰি তাতে মাছ কেইপিচ ভাজি ল'লোঁ। তাৰপিছতে ইয়াতে অকণমান তেল দি এই পেষ্টটো যিটো মই বনাই ৰাখিছিলোঁ, পেষ্টটো দি দিলোঁ। বিশেষকৈ আদা নহৰুটো ভাজি ল'বলগীয়া হোৱা নাই, মই ভাজিয়ে লৈছিলোঁ একেলগতে। সেইকাৰণে অকণমান হালধি দিছোঁ ইয়াতে। যদি অকণমান কালাৰৰ কাৰণে ৰেড চিলি দিব বিচাৰে দিব পাৰে, অপশ্যনেল, দিবও পাৰে। জলকীয়াটো দিব পাৰে, নিদিবও পাৰে। ভাজা যিহেতু হৈছিলেই কঁঠাল গুটিকেইটাও, গতিকে বৰ বেছি ভাজিব নালাগে। এতিয়া অকণমান কেৰাহীৰ পৰা এৰ খোৱা যেন হৈছে, মানে তেলটো ওলাইছে। এতিয়া মই পানী দিম ইয়াতে, জোখৰ মতে পানী, যিমান মানুহ। বৰ বেছি পানীও দিব নালাগে, বৰ বেছি পানী দিলে খাবলৈ বেয়া লাগে। এতিয়া মই এনেকৈ ঘুটি লৈছোঁ, ভালকৈ মিশ্ৰণটো মিক্স কৰি ল'ম কেৰাহীতে। অকণ অকণ পানী দি দি, একেবাৰতে দি দিয়া নাই পানীখিনি, অকণ অকণকৈ পানী দি দি মই মিক্স কৰি লৈছোঁ। যেতিয়া অকণ অকণ উতল আহিব, তাত মই মাছ কেইপিচ দি দিম। মই এতিয়া মাছ কেইপিচ এড কৰি দিছোঁ। তাৰপিছত আৰু অকণমান সময় ঢাকোনটো মাৰি দি সিজিবলৈ দিম, হৈ গ'ল আৰু। মই মাছ কেইপিচো ভালকৈ ফ্ৰাই কৰিছিলোঁ, হাফকেও নহয়, ভালকৈ ফ্ৰাই কৰিছোঁ। হৈ গ'ল ৰেডি, আমাৰ থালি ৰেডি হৈ গ'ল। এইকেইটা সৰু মাছ, সেয়া পদিনাৰ চাটনি বনাইছিলোঁ, কালি বনাইছিলোঁ আমৰ লগত, কেঁচা আম। সেয়া মাছৰ জোল, এয়া সৰু মাছৰ ভাজি গৰম গৰমকৈ। আপোনালোকে জনাবচোন কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই। আশা কৰিছোঁ আপোনালোকেও বনাই খাই মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।